নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ফেক আছামিজ শৰ্মা ইউটিউব চেনেললৈ আৰু মই আজি আপোনালোকক ডাইৰেক্ট ফেকৰ ভিডিঅ' নকওঁ আজি আপোনালোকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জীৱন কাহিনী কম আচলতে পলিটিচিয়ান বিলাকৰ কথা আলোচনা কৰিবলৈ অলপ টান হয় কাৰণ পলিটিচিয়ান বিলাক নদীৰ গৰাৰ দৰে আজি ভালে আছে কাইলৈ খহি পৰিব পাৰে যেহেতু আমাৰ সকলোৰে দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা এতিয়ালৈ খহি পৰা নাই আৰু আশা কৰো কেতিয়াও যাতে খহি নপৰে সেইকাৰণে ভিডিঅ'টো বনালো আৰু আশা কৰো সকলোৱে যাতে ভিডিঅ'টো চাই আৰু অলপ জানক অসমৰ এজন নেতাৰ বিষয়ে আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল যোৰহাটত 1969 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম আছিল মৃণালিনী দেৱী তেওঁৰ জন্ম যোৰহাটত যদিও দেউতাকৰ কৰ্মসূত্ৰে গুৱাহাটী উলুবাৰী গান্ধীবস্তিত তেওঁলোক থাকিবলৈ লয় স্কুলীয়া শিক্ষা তেওঁ কামৰূপ একাডেমীৰ পৰা লয় আৰু তাৰ পৰা 1985 চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় তাৰ পাছত তেখেতে 1987 চনত ঐতিহ্যমণ্ডিত কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় পাছত 1990 চনত কটন কলেজৰ পৰা গ্ৰেজুৱেট লাভ কৰে পলিটিকেল সায়েন্সত তাৰ পাছত তেওঁ কটন কলেজৰ পৰা মাষ্টাৰ ডিগ্ৰী লাভ কৰে পলিটিকেল সায়েন্সত তো হিমন্ত বিশ্ব শৰ্মা 1991 চনৰ পৰা 1992 চনলৈকে কটন কলেজৰ সাধাৰণ সম্পাদক আছিল ইয়াৰ পাছত তেওঁ গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন ডিগ্ৰীও লাভ কৰে আৰু তাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰীও লাভ কৰে ইয়াৰ পাছত তেখেতে 1996 চনত শিক্ষা জীৱনৰ সমাপ্তি ঘটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে 2001 চনলৈকে কৰ্ম কৰে 2001 চনতে তেখেতে ৰিণিকী ভূঞাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ নন্দিন বিশ্ব শৰ্মা আৰু সুকন্যা শৰ্মা নামৰ দুটি সন্তানো আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ যাত্ৰা 1996 চনতেই আৰম্ভ হৈছিল যেতিয়া তেখেতে কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু সেই বছৰতে তেখেতে জালুকগুৰি সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও প্ৰথমবাৰতে তেখেতে বিফল হৈছিল ইয়াৰ পাছত 2001 চনত তেখেতে পুনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে আৰু প্ৰথমবাৰৰ বাবে তেওঁ জয়ী হৈছিল 2001 চনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2001 চনত জালুকগুৰি সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পাছত পুনৰ 2006 আৰু 2011 চনত একেৰাহে তিনিবাৰৰ বাবে জালুকগুৰি সমষ্টিৰ বিধায়ক হয় তেওঁ এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ বহুকেইটা মন্ত্ৰী হিচাপেও তেওঁ বিবেচিত হৈছিল 2006 চনত তেখেতক অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিচাপে আৰু 2011 চনত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে তেখেতক নিযুক্তি দিয়া হৈছিল 2012 চনত তেখেতৰ কাৰ্যকালতে প্ৰথমবাৰৰ বাবে পৰীক্ষা দি 50,000 শিক্ষকক নিযুক্তি দিয়া হৈছিল ইয়াৰ পাছত 2011 চনত 21 জুলাই তাৰিখে তেখেতৰ হাতত থকা সকলো মন্ত্ৰীপদৰ পৰাই তেওঁ পদত্যাগ কৰে আকস্মিকভাৱে ইয়াৰ কাৰণ পাছত তেখেতে ভাৰতৰ কংগ্ৰেছ দলৰ লগত কিছুমান প্ৰব্লেমৰ কাৰণে হোৱা বুলি কয় ইয়াৰ পাছত 2015 চনৰ 23 আগষ্ট তাৰিখে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ইয়াৰ পাছত 2016 চনত তেখেতে পুনৰ বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা জয়ী হয় আৰু 2016 চনৰ 24 মে তাৰিখে তেখেতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বহুকেইটা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি আছে বৰ্তমান সময়ত তেওঁৰ হাতত থকা বিভাগ কেইটা হৈছে বিত্ত বিভাগ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ PW বিভাগ শিক্ষা বিভাগ বৰ্তমান সময়ত তেখেত অসমৰ ছাত্ৰ-ছাত্ৰী আৰু নৱপ্ৰজন্মৰ আদৰ্শস্বৰূপ হৈ পৰিছে তেখেতে অসমৰ কাৰণে বহুখিনি কৰিছে আৰু কৰিব লগা বহুতখিনি আছে তেখেতৰ কাম কৰা এনাৰ্জি লেভেলটো বহুত বেছি হয় আৰু ইয়াক আমি দেখা পাইছো অসমৰ কৰোনা সংক্ৰমণৰ সময়ত যিদৰে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছিল তো বন্ধুসকল আজি ভিডিঅ'টো এইখিনিলৈকে আছিল আৰু ভিডিঅ'টো মই বহুত ভালকৈ ক'লো সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পায় ধন্যবাদ জয় আই অসম